তিতা মোজা পিন্ধি খোজ কাঢ়িব নোৱাৰি, বিশেষকৈ এনেকুৱা পাহাৰীয়া জেগাত আপুনি ভাবকচোন তিতা মোজা পিন্ধি পেলানি কেনেকৈ খোজ কাঢ়িব। আপুনি যদি ট্ৰেকিং এনজয় কৰে, আপুনি যদি এডভেঞ্চাৰ ভাল পায়, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালৈ। বৰ্তমান মই আছোঁ পেহেলগামত আৰু আজি মই যাম পেহেলগামৰ পৰা ট্ৰেকিং কৰি মিনি ছুইজাৰলেণ্ড খ্যাত বাইচৰণ ভেলীলৈ। বাইচৰণ ভেলীলৈ পনী ৰাইড কৰিও যাব পাৰি আৰু ট্ৰেকিং কৰিও যাব পাৰি। মই যাম ট্ৰেকিং কৰি, আৰু ট্ৰেকিং কৰি যাওঁতে মোৰ কিমান সময় লাগে, ৰাস্তা কেনেকুৱা, এই গোটেইখিনি কথা আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। মাউণ্ট বিহু। যোৱা ৰাতি আমি এইখন হোটেলতে আছিলোঁ আৰু এই হোটেলখন আছে পেহেলগাম মাৰ্কেটতেই। এতিয়া ৰাতিপুৱা 8টা বাজিছে, সেইকাৰণে মাৰ্কেট বন্ধ হৈ আছে। এয়া চাওক, মাৰ্কেট খোলা নাই। আৰু এতিয়া এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। প্ৰথমে ব্ৰেকফাষ্টটো খাই লওঁ, তাৰপিছতে মই যাম বাইচৰণ ভেলী চাবৰ কাৰণে। গুগলৰ মেপ ফ'ল' কৰি আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰি দিছোঁ। আমাৰ যিখন হোটেল আছিলে তাৰ একদম সন্মুখৰ ৰাস্তাটোৱেদি বাইচৰণ ভেলী যাব পাৰি বুলি গুগলে দেখালে, আৰু আমি সেই ৰাস্তাটোৱে এতিয়া ফ'ল' কৰিছোঁ। ৰাস্তা আপোনালোকে দেখিছেই, পাহাৰীয়া ৰাস্তা, অকণমানকৈ ওপৰলৈ উঠিব লাগিব। চিমেণ্টেড ৰাস্তা, গতিকে বিশেষ খোজকাঢ়িবলৈ অসুবিধা হোৱা নাই। আৰু এইফালে এয়া চাইনবৰ্ডত বাইচৰণ ভেলী লিখা আছে আৰু ইয়াত কিছুমান ইনফৰমেশ্যনো দিয়া আছে। গতিকে আমি ভাবিছোঁ আমি যিটো ৰাস্তা ফ'ল' কৰিছোঁ সেইটো একদম কাৰেক্ট ৰাস্তাই হয়। ৰাস্তাৰ ছাইডত সেই যে গ্ৰীণ গ্ৰীণ ঘৰখিনি দেখিছে, সেইখিনি হয় কটেজ। আপোনালোক যদি পেহেলগামত থাকোঁ বুলি ভাবে, তেতিয়াহ'লে সেই কটেজো আপোনালোকে বুক কৰিব পাৰে। আজি আমাৰ ৰাতিপুৱাৰ প্ৰথম দৰ্শন হ'ল এইজন, আৰু যেতিয়া আমাক এজনে দেখি এইজনো উৰি গুচি গ'ল। মানে ৰাস্তাত এতিয়ালৈকে এটা মানুহ আমি দেখি পোৱা নাই, একদম অকলে অকলে আমি খোজকাঢ়ি আহি আছোঁ। কিমান ধুনীয়া হয়, বৰফেৰে পুৰা পাহাৰটো ঢাকি ৰাখিছে, ইমান ধুনীয়া লাগিছে। আৰু ৰাতিপুৱাই এইটো দৃশ্য দেখি মনটো একদম আনন্দত পুৰা একদম নাচি বাগি উঠিছে। ৰাস্তাৰ অৱস্থা দেখিছে নহয় কেনেকুৱা। এইফালেদি পনী ৰাইড হয়, মানে ঘোঁৰা এইটো ৰাস্তাইদি যায় যে, সেইকাৰণে ৰাস্তাটোৰ অৱস্থাটো একদম বেয়া। আৰু এতিয়া আমি এজন মানুহ লগ পালোঁ ইয়াত, এই দেখিছেনে মানুহজন? आपका कितना एज है अंकल जी? मेरा एज हाँ 72। बस इतना कम। इतना कम, और पूरा स्वस्थ है, एकदम फिट है आप। और क्या, हाँ ये होना साहब, हाँ, दिल होना साहब। दिल होना। बस क्या है, हम लोग आसाम से। मुझे चाय वाय बनता है। हाँ चाय बनता है ना, आपको पता है। वही चाय इधर से इधर इधर आता है वही चाय। इसमें कश्मीर से एप्पल जाता है, एप्पल, हाँ। एप्पल, फिर बादाम जाता है, अखरोट जाता बादाम अखरोट जाता है, है, काजू जाता है, काजू जाता है, सब कुछ जाता है। सब कुछ जाता है। आसाम से चाय आता है। ये भी गेस्ट हाउस है। जब उसका ऊपर भी है। अच्छा ऊपर में है। कितना, 1 घंटा लगेगा? 1 घंटा ऊपर ही लगेगा। हाँ? 1 घंटा ऊपर, इधर से सीधा रास्ता वगैरह, रास्ता ये है ना, हाँ। कीचड़, ऊपर जाना है। अच्छा। এখেতৰ কথাৰ পৰা আপোনালোকে অলৰেডি গম পাইছে 1 ঘণ্টাতকৈ বেছি সময় লাগিব। যিহেতু বাইচৰণ ভেলীলৈকে পেহেলগামৰ পৰা 5 ঘণ্টা ৰাস্তা, গতিকে মিনিমামটো আমি ভাবিছোঁ 2 ঘণ্টা সময় লাগিবই। এতিয়া ৰাস্তাটো আপোনালোকক মই দেখুৱাইছোঁ, চাওক ৰাস্তাটো সাংঘাতিক বেয়া। যিহেতু এইফালেদি ঘোঁৰা যায়, গতিকে ঘোঁৰা অহা যোৱা কৰোঁতে ৰাস্তাৰ অৱস্থাই নাইকিয়া কৰি দিছে। পুৰা মানে আপুনি যদি ইয়াত খেতি কৰোঁ, ধান ৰুওঁ বুলি ভাবে, তেনেকৈ একদম ধান ৰুব পৰাৰ কাৰণে একদম ৰেডি হৈ আছে। বাইচৰণ ভেলীৰ পৰা পেহেলগামলৈ ট্ৰেকিং কৰিম বুলি ডিচাইড কৰাৰ পিছতো মনটো মানে অলপ খুদনি লাগি আছিলে। গুগলৰ মেপ চাই নজনা জেগা এখিনিত মানে একদম গন্তব্যস্থান গৈ পোৱাটো কিমান দূৰ সম্ভৱপৰ হ'ব নহ'ব তাকে ভাবি আছিলোঁ। কিন্তু এখেতক যে আমি লগ পাই গ'লোঁ, এইটো এটা বহুত ডাঙৰ আমাৰ আজি সহায় হৈ গ'ল। তেওঁক লগ পোৱাৰ কাৰণে আমি একদমেই মানে কমফৰ্টেবলি আজি আমি আমাৰ জাৰ্ণিটো কৰিব পাৰিম বুলি আশা কৰিছোঁ। कम हो जाता है। 1500, 2000, 3000 भी जाता है। अच्छा 3000 मतलब वो उसमें जाते होंगे गर्मी में ना? नहीं, तब तो टूरिस्ट ज़्यादा आता है। आज ही आता है, आज इस साल नहीं आया। अच्छा इस साल में भी आया 3000 तक।
मार्च अप्रैल में आता है जाना। अच्छा मार्च अप्रैल में ज़्यादा। फिर मई में आता है, जून में आता है। अच्छा आप तो बहुत अच्छा फोटो खींचते होंगे। हाँ ईश्वर इतना सालों से खींच रहे हैं। 150 है। 150 में कितना फोटो? एक फोटो ड्रेस इंक्लूड। अच्छा अच्छा ड्रेस इंक्लूड। हाँ 200 अच्छा 100 का भी है एक से। अच्छा अलग अलग। नया नया है। अच्छा नया नया। हाँ वो तो बच्चे लोग हैं आप कह सकते हैं। जारी हो अच्छा बीमा लोग अगर एक करोड़ नीचे गिर जाएगा वो भी मिलेगा। फोन गिर जाएगा वो भी मिलेगा। और ये देखिए स्टाइबर ऑन करके रखा था। हम लोग आगे 3.4 किलोमीटर और लगा टाइम लगा 1 घंटा 10 मिनट। ये है शॉर्टकट। ये रास्ता मगर खराब है रास्ता। ये शॉर्टकट गाड़ी अगर आएगा ना इधर तक आएगा। अच्छा অলৰেডি আপোনালোকে গম পালে 1 ঘণ্টাতকৈ বেছি ৰাস্তা আমি খোজ কাঢ়িলোঁ। আমি ভাবিছিলোঁ বেয়া ৰাস্তাখিনি নিশ্চয় শেষ হ'ল আৰু, কিন্তু এতিয়া এইখিনি পোৱাৰ পিছত গম পাইছোঁ যে বেয়া ৰাস্তা পাৰ হোৱা নাই, মানে শেষ হোৱা নাই, তাতোতকৈ বেয়া ৰাস্তা এতিয়া আহিবহে। আৰু পাহাৰত চাওকচোন এনেকৈ মানে জান জুৰি নদী এনেকৈ বৈ থাকে বুলি ভাবিলে মানে কেনেকুৱা আচৰিত নালাগেনে বাৰু? খুব ধুনীয়া লাগিছে, ভিউটো মানে সাংঘাতিক ধুনীয়া আৰু আমি যথেষ্ট এনজয়ো কৰিছোঁ। পানী সাংঘাতিক ঠাণ্ডা, আপোনালোকে দেখিছে মোৰ হাতৰ অৱস্থা মানে একদম বেয়া হৈ গৈছে, হাতে কাম নকৰা লিখা হৈ গৈছে। आपका शूज अच्छा है। इसका भी शूज अच्छा है, निकल जाएगा। आजा দেখিছে নহয় কেনেকুৱা হৈছে। প্ৰথমৰ ডোখৰ যেনে তেনে পাৰ হ'লোঁ, একো পানী বৈ গৈ আছে আৰু তাৰ উপৰিও শিলবিলাকত হেলাই পৰি আছে, ইমানেই শ্লিপাৰী হৈ আছে নহয়, পৰিব লাগিলেতো হাত মুখ চব যাব আপোনাৰ, আৰু ভৰিত দুখ পালেতো আৰু ট্ৰেকিং কৰাৰ পূৰা মজাই ওলাই যাব। তাৰপিছতে এতিয়া আকৌ এডোখৰ জেগাত পাৰ হ'ব লাগিব। তেখেতটো ফটাফট পাৰ হৈ গ'ল, সদায় পাৰ হয়। মোৰ অৱস্থা চাওক, ইফালে গৈছোঁ সিফালে গৈছোঁ, পাৰটো হ'বই লাগিব। বাইচৰণ ভেলী চাবলৈ আহিছোঁ যেতিয়া, ট্ৰেকিং কৰিম বুলি আহিছোঁ যেতিয়া, পাৰটো হ'বই লাগিব। হ'লে আটাইতকৈ দৰকাৰী বস্তুটো হ'ল জোতাযোৰ। মই যিযোৰ জোতা পিন্ধি আহিছোঁ আজি সেইযোৰ ট্ৰেকিং জোতা হয়, সেইকাৰণেহে ইমান কমফৰ্টেবলি ইমান দূৰ ৰাস্তা খোজকাঢ়িব পাৰিছোঁ। যদি জোতাযোৰ কমফৰ্টেবল নহয় তেতিয়াহ'লে যদি ট্ৰেকিং কৰিবলৈ আপুনি যায়, আপোনাৰ অৱস্থা একদম বেয়া কৰি দিব। আৰু এতিয়া আমি একদম পাই যাবলৈহি হ'ল, কিন্তু ওপৰলৈ এতিয়া উঠি যাওঁতে যিটো ৰাস্তা সেইটো আপোনালোকে চাওক, মই আপোনালোকক দেখুৱাইছোঁ। এইটো ৰাস্তাইদি খোজকাঢ়িব লাগিব আৰু মানে অকণমানকৈ ওপৰলৈ উঠিব লাগিব। বাইচৰণ ভেলীটো অকণমান ওপৰত আছে, এয়া দেখিছেই নহয়, এইখিনি অকণমান যেনিবা প্লেইন। এতিয়া আমি পাই যামগৈ আৰু বাইচৰণ ভেলী। ইয়ালৈ যদি আপোনালোকে আহে খোজকাঢ়িয়ে হওক বা পনী ৰাইড কৰিয়ে, তেতিয়া হাতত কিবা কিবি খোৱা বস্তুটো লৈ অহাটো बहुत दरकारी। इतना स्लो चल रहा है, कोई स्लो मोशन का जरूरत ही नहीं पड़ेगा। हाँ पहुँच गए। মেইন গেটখন খোলাই নাই, আমি চাইডেদিহে সোমাইছোঁ। ইয়াত কাম কৰা লোকসকল যিখন গেটেদি আহে সেইখন গেটেদিয়ে সোমাইছোঁ আমি এতিয়া। तो गाइस फाइनली हम लोग पहुंच गए हैं। कोई आया भी नहीं, चाचा जी के साथ हम लोग यहाँ पहले पहुँचे और टिकट काउंटर भी हालांकि खुला नहीं है अभी तक। जब टिकट काउंटर खोलेंगे बाद में हम लोग टिकट लेंगे, लेकिन अभी कोई है नहीं फ़िलहाल, तो हम लोग आराम से घूम लेते हैं। और देखिए हम लोग तो स्टाइबर ऑन करके आया था, आप लोगों को रास्ता में भी दिखाया था। टोटल पहलगाम से है 5 किलोमीटर 5.14 और टाइम लगा लगभग 1 घंटा 40 मिनट हम लोगों को। और हम लोग धीरे धीरे आराम से आ गए और आज जो हम लोगों का जो सफ़र था उसको आसान बनाया चाचा जी ने।
कितना लेते हैं? आप देखो ये साइज देखो, उसका साइज ये साइज है, ये 150 का है ड्रेस के साथ। हाँ। इससे बड़ा ये आएगा, ये 200 का आएगा। बस तो अभी रेडी हो रहे हैं फोटो खिंचवाने के लिए लोकल ड्रेस में। इतना दूर फ्री में आ गए, पैदल आ गए, पोनी का पैसा बचा लिया हम लोगों ने और एक्सरसाइज भी हो गया। अभी उसी का पैसा फोटो खिंचवा के यूज करेंगे। पकड़ो बाहर, हाँ। चलिए क्या बोले हैं? पीछे चलो, पीछे। महरीन बोलते हैं हम कश्मीरी को, ये मतलब जो दुल्हन होता है ना, अच्छा अच्छा कश्मीरी में महरीन बोलते हैं। अच्छा। अभी धीरे धीरे दुकान सब खुलेगा ना? सब खुल जाएगा। कब तक बंद करेंगे फिर? शाम को 5 बजे होता है। 5 बजे। चलिए, थैंक यू। अभी टिकट ले लिया हम लोगों ने। 30 रुपीज ईच करके टिकट है और बच्चे के लिए 15 रुपया। अभी ये टाइम लगेगा ना? टाइम लगेगा? नहीं, आप रेडी हो गया। ये क्या करेगा? 2 मिनट लगे। इसमें 2 आदमी बैठते हैं, अंदर में बेल्ट फिनिश करके रोल करवाते हैं। कितना लगता है फिर? 2 बंदे का 500 लेते हैं। 2 बंदे का 500। कितना टाइम? यहाँ से जाएगा वहाँ नीचे तक। झालमुड़ी ইয়াত বহুত কিবা কিবি এক্টিভিটি হয়। আমি একদম ৰাতিপুৱাই আহিলোঁ যে, সেইকাৰণে এক্টিভিটি কৰা গোটেই এইবিলাক ৰেডি হোৱা নাই। যিসকল লোকে এক্টিভিটি কৰোৱায় তেওঁলোকে এতিয়া গোটেই এৰেঞ্জমেণ্টবিলাক কৰি আছে। অলপ সময়ৰ পিছত পূৰা এক্টিভিটি কৰাবৰ কাৰণে পূৰা ৰেডি হৈ যাব আৰু। আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ এটাও কৰি দিব। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইখন হ'ল মেইন গেটখন, এন্ট্ৰেন্স গেটখন। এতিয়া চাওক, এজন এইয়া টুৰিষ্ট আহিছেহে, এওঁলোক পনী ৰাইড কৰি আহিছে। এতিয়ালৈকে গেটৰ ভিতৰলৈ সোমোৱা নাই, সোমাবহে।